নমস্কাৰ, মই সঞ্চিতা তালুকদাৰ কাকতি। মহামাৰী কোভিড-19 এই কৰোনা ভাইৰাছ এই দুৰ্যোগৰ সময়ত আমি সকলোৱে ভয় খাইছো আৰু সকলোৱে আমি চিন্তা কৰি আছো আমাৰ নিজৰ জীৱনৰ কথা। কিন্তু আমাৰ সমাজত এনে কেইগৰাকীমান ব্যক্তি আছে যি ব্যক্তিয়ে নিজৰ কথা চিন্তা কৰা নাই, নিজৰ জীৱনৰ কথা চিন্তা কৰা নাই, তেওঁলোকে চিন্তা কৰি আছে দুখীয়াসকলৰ কথা। তেনে কেইগৰাকীমান ব্যক্তিৰ ভিতৰত আছে মোৰ চিনাকি মৰমৰ ভাইটি ৰেক্সিছ আৰু ডক্টৰ আসমা। এই দুগৰাকী ব্যক্তিক মই লক্ষ্য কৰি আহিছো, তেওঁলোকে দিনে নিশাই তেওঁলোকে কষ্ট কৰি আছে, তেওঁলোকে খাদ্য যোগান ধৰি আছে দুখীয়াসকলৰ বাবে। বিভিন্ন জেগাই জেগাই তেওঁলোকে গৈছে আৰু খাদ্য তেওঁলোকে যোগান ধৰি আছে। লগতে বাটে পথে থকা যিসকল গৰাকীবিহীন জীৱ জন্তু আছে তেওঁলোকৰ বাবেও তেওঁলোকে খাদ্য যোগান ধৰি আছে। সঁচাকৈ আমি শলাগ ল'ব লগা, কাৰণ এইখিনি সময়ত যদি আমি ইজনে আনজনৰ কথা নাভাবো তেনেহলে নহব। কিয়নো স্বনামধন্য ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈছিলে যে মানুহে মানুহৰ কথা যদি নাভাবে কোনেনো ভাবিব কোৱা। সঁচাকৈ এইখিনি সময়তে আচলতে আমি ইজনে আনজনৰ কথা আমি চিন্তা কৰিব লাগিব। লগতে যিসকল জীৱ জন্তু আছে তেওঁলোকৰ কথাও আমি ভাবিব লাগিব। ডক্টৰ আসমা আৰু ৰেক্সিছ তেওঁলোকে যিখিনি কৰি আছে সিমানতে তেওঁলোকে সীমাবদ্ধ নাথাকি তেওঁলোকে আগবাঢ়িছে। তেওঁলোকে বিভিন্ন গুৱাহাটীৰ বিভিন্ন মঠ মন্দিৰত তেওঁলোকে গৈছে আৰু যিসকল জীৱ জন্তু আছে বান্দৰ কুকুৰ সকলোকে তেওঁলোকে খাদ্য যোগান ধৰি আছে আৰু দুখীয়াসকলকো তেওঁলোকে যিমান পাৰে যেনেকে তেওঁলোকে সহায় কৰি আছে। আচলতে আমি সকলো নিজৰ যিখিনি সামৰ্থ্য আছে সেই অনুপাতে আমি সকলোকে সহায়ৰ হাত আমি আগবঢ়াব লাগে। গতিকে আহক আমি সকলোৱে মিলিজুলি আমি যেনেকে পাৰো আমি সকলোকে আমি সহায় কৰিবলৈ আমি চেষ্টা কৰো, মানুহ জীৱ জন্তু সকলোকে। আৰু ডক্টৰ আসমা আৰু ৰেক্সিছলৈ মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁলোকে এনেদৰে যিখিনি কাম সমাজৰ বাবে কৰিছে সঁচাকৈ খুব লেখত ল'বলগীয়া। ধন্যবাদ।